So আজি আমি আহিলোঁ কামাখ্যা মন্দিৰলৈ আমাৰ ওচৰতে থকা কামাখ্যা মন্দিৰ তালৈ আহিছোঁ আজি শৰাই এখন দিবলৈ আহিছোঁ তেতিয়াহ'লে চাই থাকিব আমি এতিয়া ওপৰলৈ গৈ থাকোঁ আৰু এয়া এতিয়া আহি পাইছোঁ আৰু ওপৰলৈ আপোনালোকক দেখাই আছোঁ ওপৰত গৈ পেলাই চাই থাকিব এয়া আহি পাইছোঁ এতিয়া মন্দিৰ ওপৰলৈ আৰু এতিয়া মন্দিৰত আহি আমি বাহিৰত চাকি লগাই দিছোঁ মাইনাৰ লগত বাহিৰত আমি চাকি লগাইছোঁ আহি এয়া চাকি বন্তি লগাই দিলোঁ লগাই পেলাই এতিয়া ভিতৰলৈ যাম আকৌ দৰ্শন হ'বলৈ আৰু ইয়াতে মাইনাৰ লগত দুটা পিক উঠিলোঁ আমি আৰু এতিয়া দৰ্শন হ'বলৈ যাওঁ ভিতৰত কাৰণ ভিতৰত এলাও নাই মোবাইল নিবৰ কাৰণে চ' এইটো কাৰণে দেখুওৱা হোৱা নাই আৰু এতিয়া দৰ্শন হৈ পেলাই আহিলোঁ ভিতৰৰ পৰা আৰু এতিয়া বাহিৰতে মাইনা আৰু মই থিয় হৈছোঁ বাহিৰত অলপ সময় ৰৈছোঁ আহি তাৰপিছত মাইনা ক'লে বোলে ইয়াতে টটৰিছ আছে চ' তাতে চাবলৈ যাওঁ বুলি পেলাই আকৌ তাত আহিলোঁ এতিয়া এয়া ধুনীয়াকৈ ৰাউণ্ড কৰি পেলাই পানী ধুনীয়া কৰি দিছে পূৰা টাইলছৰে ধুনীয়াকৈ ৰাউণ্ড কৰি পেলাই কৰি দিছে টটৰিছকেইটা থাকিবৰ কাৰণে ভাল পাব ইয়াতে আৰু এইটো কাছ আছে দেখিছেনে এইটো কাছ ধুনীয়াকৈ ইফালে সিফালে বগাই ফুৰিছে আৰু বাকীবোৰ ভিতৰত থাকে আজি এটাই ওলাই আছে বাহিৰত আৰু এইটো ইমান ধুনীয়াকৈ বনাই দিছে আৰু ৰাতি লাইটৰ যিটো ছিষ্টেম দিয়ে সেইটো ছিষ্টেম মানে ৰাতি চাবলৈ ধুনীয়া হয় ইয়াৰ ভিতৰত থাকে এইটো এটা টটৰিছ এইটো এটা দুটা টটৰিছ এতিয়া ওলাই আছে আৰু এতিয়া তাৰ পৰা আমি এতিয়া যাওঁগৈ আৰু তাৰ পৰা আহি এতিয়া এইফালে ছাইডত আমি অলপ সময় বহিলোঁ মাইনা এজনী ছাগলী ধৰিব ওলাইছে ইয়াতে কোনোবাই ছাগলী তাকে ধৰিবৰ কাৰণে আহিছে আৰু এতিয়া আমি প্ৰসাদ খাই পেলাই মন্দিৰৰ পৰা এতিয়া ঘৰলৈ যামগৈ চ' তেতিয়াহ'লে চাই থাকিব